আমি কিন্তু যথেষ্টখিনি যেহেতুকে বিয়া হ'বই আমাৰ যথেষ্টখিনি ক্লোজ হৈছিলোঁ যথেষ্টখিনি যেহেতুকে বিয়া হ'বই আমাৰ যথেষ্টখিনি ক্লোজ হৈছিলোঁ সেইবাবে তেওঁৰ লগত মই যথেষ্টখিনি কথা বতৰা পাতিছিলোঁ সকলোৱে যে কৈ আছে মেছেজখিনিৰ কথা তাৰে আগত কি ঘটিছে সেইটো কোনেও নাজানে তেওঁলোকে মানে খোৱা লোৱা লৈ যথেষ্টখিনি মোক কথা ক'লে তাৰপিছত তেওঁলোককো মই ক'লোঁ তেতিয়া বোলে আপোনালোকে কি জোৰণ দিছে তেতিয়া তেনেকৈ কোৱাত সি ক'লে হেই ফোন ৰাখ সেনেকৈ ক'লে সেনেকৈ কৈ ফোনটো কাটি দিলে কাটি দিয়াৰ পিছতহে মই তেতিয়া তেওঁক মেছেজবোৰ দিছিলোঁ তেখেতসকলক যদি ভণ্টিয়ে আগৰ পৰা দাবীয়ে কৰি আছিলে তেনেহ'লে তেখেতসকলে ভণ্টিক আগতেই কিয় ৰিজেক্ট নকৰিলে জোৰণ দি গৈ পেলাই ৰাতি ৩টা বজাত ৰিজেক্ট কৰাৰ কিবা ৰিজন আছে নেকি যৌতুকৰ কাৰণে এইবিলাক কৰি আছে আমি কিন্তু যথেষ্টখিনি যেহেতুকে বিয়া হ'বই আমাৰ যথেষ্টখিনি ক্লোজ হৈছিলোঁ তেনেহ'লে তেখেতসকলে ভণ্টিক আগতেই কিয় ৰিজেক্ট নকৰিলে জোৰণ দি গৈ পেলাই ৰাতি ৩টা বজাত ৰিজেক্ট কৰাৰ কিবা ৰিজন আছে নেকি যৌতুকৰ কাৰণে এইবিলাক কৰি আছে